এজন সুৰৰ যাদুকৰ যিয়ে বলিউডৰ সংগীতৰ সংজ্ঞাই সলনি কৰি দিছিল তেওঁৰ নাম ৰাহুল দেৱ বৰ্মন অৰ্থাৎ সকলোৰে পৰিচিত পঞ্চম দা अभी उनका क्यों लो हम मैं का करेंगे बनके कली बनके सवा আৰু এতিয়া তেওঁৰ জীৱন কাহিনী আহি আছে ডাঙৰ পৰ্দালৈ আৰডি বৰ্মনে যি ধৰণে নতুন শব্দ নতুন ৰিদম আৰু নতুন মিউজিকেল এক্সপেৰিমেন্টেশনে হিন্দী সিনেমাৰ সংগীতক এক নতুন দিশ দিছিল সেই যাত্ৰাই এতিয়া পাব সিনেমাৰ ৰূপ নীৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মাণ হ'বলগীয়া বায়োপিকখনত পঞ্চম দাৰ চৰিত্ৰত দেখা যাব ফাৰহান আখতাৰক শেহতীয়া প্ৰতিবেদনৰ মতে ছবিখনত থাকিব বলিউডৰ খিলাড়ী অক্ষয় কুমাৰো অৱশ্যে তেওঁৰ চৰিত্ৰটোনো কি সেই বিষয়ে এতিয়াও মুখ খোলা নাই নিৰ্মাতাসকলে টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে ইতিমধ্যে আৰম্ভ হৈছে চিনেমাখনৰ প্ৰি প্ৰডাকশ্যন মিউজিক ছেটিংছৰ কাম প্ৰকাশ পাইছে ছবিখনৰ প্ৰডাকশ্যন ছেপ্টেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথাও গতিকে পঞ্চম দাৰ সুৰৰ পৃথিৱীত অক্ষয় কুমাৰ আৰু ফাৰহান আখতাৰৰ অভিনয়ৰ কম্বিনেশ্যন গান আৰু চিনেমা প্ৰেমীসকলৰ বাবে নিশ্চয় হ'ব অপেক্ষাৰ বিষয় Chitrabon